গাইস মই বনালি বলে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগত জনাইছো দেন বলক বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু আজি এই ভিডিওটো টপিকটো হৈছে SSC GD এক্সামৰ ওপৰত মই SSC GD এক্সামৰ ইউটিউবত ভিডিও এটা দিছিলো আৰু ইনষ্টাটো দিছিলো আৰু বহুতে নতুন ক্যান্ডিডেটে বহুতে মোক কমেন্ট কৰিছে যে বা কাপোৰ কি পিন্ধি যাব লাগিব আৰু ডকুমেন্ট আধাৰ কাৰ্ড খনে অকল নিব অনলি নিলে হবনে আৰু হিন্দি ৰিজনিং কোৱেশ্চন কেনেকুৱা আহিছে সেইবোৰ প্ৰশ্ন সেইবোৰ কমেন্টৰ ওপৰত মই এই ভিডিওটো লৈ আহিছো এইবোৰ বহুতৰ ডাউট আছে আৰু সেই কাৰণে লৈ আহিছো ভিডিওটো প্ৰথমতে ক'ব ওলাইছো ডিব্ৰুগড়ৰ এক্সাম চেণ্টাৰ কেইটা আছে বুলি সুধিছে এক্সাম চেণ্টাৰ মই জানা তিনটা সংকল্প ফাউণ্ডেশ্যন এটা আৰু মই দিছিলো লাহোৱাল কলেজত হেতু আৰু এটা ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এটা কমেন্ট কৰিছে যে লাহোৱাল কলেজত কিবা মাউস আৰু কম্পিউটাৰৰ কিবা প্ৰবলেম পাইছা নেকি কোনোবাই পাইছে নেকি এটা লৰাই পাইছিলে মোৰ ৰুমটোত আৰু বেলেগত যদি পাইছে মই গম নাপাও কিন্তু এনি বেলেগ একো প্ৰবলেম পোৱা নাই আমি আৰু হিন্দি ৰিজনিং কোৱেশ্চন মোৰ কাৰণেটো ইজি আহিছে আৰু কৈছে কিমানটামান কৰিব পাৰিব গোটেই কোৱেশ্চন ভিতৰত আৰু তোমালোকে যদি ৰিজনিংত তোমালোকে ফাৰ্ষ্ট হয় তেনেহলে তোমালোকে ৰিজনিং আৰু হিন্দি হক গোটেই কোৱেশ্চন কেইটাই তোমালোকে কৰি আহিব পাৰিবা যদি তোমালোক ৰিজনিংটো অলপ ফাৰ্ষ্ট তোমালোকে কৰিব পাৰা আৰু কাপোৰৰ কথা সুধিছে ছোৱালী মানুহৰ জিন্স পিন্ধি যাব পাৰে নোৱাৰে জিন্স তোমালোকে পিন্ধি যাব পাৰিবা কোনো প্ৰবলেম নাই কিন্তু তোমালোকে পেটি নিব নালাগিব পেটি পিন্ধি নগলে মানে তোমালোকে গলেও কথা নাই কিন্তু তোমালোকক পেটি খুলি থৈ যাব দিব আৰু এক্সাম চেণ্টাৰৰ বাহিৰত বা এক্সাম চেণ্টাৰৰ ভিতৰত মোবাইল ৰাখাৰ সুবিধা আছে নেকি মোবাইল ৰাখাৰ কোনো সুবিধা নাই আৰু কোনো সিস্টেম নাই লকাৰ নাই তেনেকে তোমালোকে মোবাইলটো পৰাপক্ষত দোকানত থব পাৰিবা দোকানত বা ৰুম তোমালোকে যেটো ৰুমত ভাড়া আছা হেতু থব পাৰিবা কিন্তু বহুত ৰিস্কত তোমালোকে থৈ যাব লাগিব সেই কাৰণে তোমালোকে লগত কোনোবা গাৰ্জেন নিয়াটো বেছি ভাল হ'ব আৰু ল্যাঙ্গুৱেজ সিলেক্টৰ কথা ক'বলৈ গৈছো যে ল্যাঙ্গুৱেজ সিলেক্ট তোমালোকে মানে বহুতে ভয় কৰি আছে যে আসামিছত ল্যাঙ্গুৱেজ সিলেক্ট কৰিছো বা হিন্দী সিলেক্ট কৰিছো তাত গৈ কি হ'ব বা সিলেক্ট কৰা অপচন আহিয়ে নেকি তোমালোকৰ সিলেক্ট কৰা অপচন আহিব প্ৰথমতে হিন্দী আৰু ইংলিশ আহিব এই দুটা অপচনে আহিব তোমালোকৰ সেই দুটাৰ ভিতৰত তোমালোকে যিকোনো সিলেক্ট কৰি লয়ে হ'ল প্ৰথমতে তোমালোকে এপ্লাই কৰোতে যেটো সিলেক্ট কৰিছিলা আসামিজ যদি সিলেক্ট কৰিছা তোমালোকৰ আসামিছত আহিব হেতু বিষয় তোমালোকে চিন্তা কৰিব নালাগে হিন্দীত যদি সিলেক্ট কৰি থৈছিলা এপ্লাই কৰোতে তোমালোকৰ হিন্দীতে আহিব প্ৰথমতে খালি তোমালোকৰ এটা অপচন আহিব আৰু দুটা সিলেক্ট কৰিব হিন্দী আৰু ইংলিশৰ ভিতৰত তোমালোকে যিকোনো সিলেক্ট কৰিলেও কথা নাই ভয় কৰিব দৰকাৰ নাই আৰু সুধিছে বহিপাত কি এখিলাই দিয়া বহিপাত তোমালোকক এনেকুৱা দিব এনেকুৱা পাত এটা দিব বহিপাত এনেকুৱা বহিপাত এখিলা দিব তোমালোকক কলম এটা দিব তোমালোকে তাত ৰিজনিং কৰিব পাৰা মেথছ কৰিব পাৰা মেথছ কৰি তোমালোকে তাত সুধিছে এক্সামৰ আগত এডমিট কাৰ্ড কিমান দিনৰ আগতে ওলাই এক্সামৰ আগদিনা তোমালোকৰ এডমিট কাৰ্ডখন ওলাই মানে মোৰ ওলাইছিলে তোমালোকৰ ওলাই চাই থাকিবা তোমালোকে মোৰ এদিনৰ আগত ওলাইছিলে এদিনৰ আগতে ওলাই আৰু ক'ব ওলাইছো লাহোৱাল কলেজত সুধিছে ক্যান্ডিডেট তোমালোকৰ কিমান আছিলে মই এক্সাম দিয়া দিনাখন ক্যান্ডিডেট আছিলে বহুত আৰু কিন্তু সংকল্প ফাউণ্ডেশ্যনত ইমান ক্যান্ডিডেট নাই বুলি কোৱা শুনিছো মোৰ লগৰ এজনীয়ে এক্সাম দিব গৈছিলে তাত সংকল্প ফাউণ্ডেশ্যনত পঢ়িছিলে তাহাঁতৰ ৰুমৰ কাৰণে অলপ সুবিধা হৈছিল সংকল্প ফাউণ্ডেশ্যনত হেৰি যেনে তেনে এটা ৰুম লৈ পেলাই মানে আছিলে আৰু তাত এক্সাম দিবলৈ গৈছিলে তাহাঁতৰ আৰু সুধিছে এক্সাম চেণ্টাৰৰ বাহিৰত তোমালোকৰ নখ চাই নেকি তোমালোকৰ নখ একেবাৰে নাচায় আৰু বেলেগৰ চাইছে যদি নাজানো মই যেতিয়া এক্সাম দিব গৈছিলো তেতিয়া আমাৰ তাত চোৱা নাছিলে নখ আৰু তোমালোকে নখ নাকাটিলেও কোনো কথা নাই বা তোমালোকৰ নিজৰ কথা কাটি যাবও পাৰা নাকাটিবও পাৰা ছোৱালী মানুহৰ বিশেষকে তো গাইস ভিডিওটো ইমানখিনি আছিলে তো আপোনালোকে যদি ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিও লাগে তেনেহলে মোক কমেন্ট কৰিব আৰু মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও আনিবলৈ চেষ্টা কৰিম আৰু যদি কিবা জানিব লগা হয় মোক সুধিলে মই ক'বলৈ চেষ্টা কৰিম আপোনালোকক